Hello everyone, welcome back to Ramanujan Academy. আশা কৰিছো তোমালোকে ভালে আছা। মই মোৰ চেনেলৰ পৰা আজি তোমালোকৰ লগত ডিসকাস কৰিব গৈ আছো তোমালোকৰ ফ্লামিংগো টেক্সটবুকৰ পৰা ফাৰ্স্ট পয়েম একদম সৰু এটা পয়েম আছে মাই মাটাৰ এট 66 তো মোৰ বেক ফালৰ যেটো ড্ৰয়িং আছে তোমালোকে দেখিয়ে গম পাইছা কি হয় কমলা দাসৰ মাই মাটাৰ এট 66 পয়েমটো আজি আমি ডিসকাস কৰিম। সো এও হল কমলা দাসৰ মাক, ঠিক আছে? আৰু এও আমি ধৰিছো কমলা দাস সে আমাক কি ক'ব বিচাৰিছে যে তেওঁৰ মাক কি হৈছে বৃদ্ধ হৈ গৈছে। তেওঁ যেতিয়া বাহিৰলৈ গৈ আছিল এব্ৰড গৈ আছিল কোচিনৰ এয়াৰপৰ্টলৈ গৈছিল ঘৰৰ পৰা তেওঁৰ কাষতে মাক বহি আছিল আৰু মাকক চাই তেওঁ কি ফিল কৰিছিল সেই গোটেই কথাখিনি আমাক এটা পয়েমৰ জৰিয়তে বুজাব বিচাৰিছে। সো লেটস ষ্টাৰ্ট দ্য পয়েম। পয়েমটো পঢ়াৰ আগত আমি কমলা দাসৰ বিষয়ে এটা শৰ্ট ভিউ লৈ লওঁ। মাই মাদাৰ এট 66 লিখিছিল কোনে? কমলা দাস। তেওঁ 1934 জন্ম হৈছিল। was born in Malabar, Kerala. কেৰেলাৰ হয় তেওঁ আমাৰ ইণ্ডিয়াৰ। she is recognized as one of India's foremost poets. তেওঁ ইণ্ডিয়াৰ এগৰাকী ফেমাছ পয়েট আছিলে। her works are known for their originality, versatility and indigenous flavor of the soil. তেওঁৰ যিবিলাক কবিতা আছিল তেওঁ কি আছিলে যে অৰিজিনেল ফ্লেভাৰৰ ওপৰত বেছ কৰিছিল, সয়েলৰ ওপৰত বেছ কৰিছিল। তাৰমানে কি যিটো ৰিয়েল ট্ৰুথ হয়, যিটো ধৰিলা প্ৰকৃতিগত সত্য তাৰ ওপৰত বেছ কৰি তেওঁ কবিতা লিখিছিল। Kamala Das has published many novels and short stories in English and Malayalam under the name Madhavikutty. তেওঁ মাধৱীকুট্টি নামেৰে মালায়ালম এণ্ড ইংলিছ দুইটাতে কি কৰিছিল দুয়োটা লেংগুৱেজতে কিতাপ লিখিছিল বা কবিতা লিখিছিল। Some of her works in English include the novel Alphabets of Lust, a collection of short stories Padmavati, a harlot and other stories, in addition to 5 books of poetry. তেওঁ কবিতাৰ একেখন পুথি আছিলে পদ্মাৱতী, ঠিক আছে? আৰু তোমাৰ হাৰ্লট এণ্ড আদাৰ ষ্টৰিজ, এলফাবেট অফ লাষ্ট, ঠিক আছে? তেওঁৰ পাব্লিকেশ্যন আছিল। She is a sensitive writer who captures the complex subtitles of human relationship in lyrically done. তেওঁ হিউমেন ৰিলেশ্যনশ্বিপ মানুহৰ মাজত থকা সম্বন্ধবোৰ কি কৰিব বিচাৰিছিল কবিতাৰ জৰিয়তে চেপ দিব বিচাৰিছিল। My mother at 66 is an example. আৰু ইয়াৰ এটা ধুনীয়া এক্সাম্পল যে my mother at 66 পইণ্ট। সো এজিং ইজ এ নেচাৰেল প্ৰচেছ, হয়নে নাই? আমি যেতিয়া আমাৰ বয়স বাঢ়ি গৈ থাকিব আমি কি হৈ গৈ থাকিম বৃদ্ধ অৱস্থাপ্ৰাপ্ত হৈ গৈ থাকিম। হেভ ইউ এভাৰ থট হোৱাট আৰ এল্ডাৰলি পেৰেণ্টছ এক্সপেক্টেড ফ্ৰম আছ? যে তুমি ভাবি চোৱা যে আমাৰ পেৰেণ্টছবিলাকে এল্ডাৰলি পেৰেণ্টছে আমাৰ পৰা কি আশা কৰে বা কি বিচাৰে, ঠিক আছে? সো ডিৰেক্টলি আমি পইণ্টলৈ যাওঁ। Driving from my parents' home to Cochin last Friday morning, I saw my mother beside me. যে যোৱা শুক্ৰবাৰে মৰ্ণিং মই যেতিয়া কোচিনৰ এয়াৰপৰ্টৰ কাৰণে কি কৰিছিলোঁ ড্ৰাইভ কৰি আছিলোঁ, মই মানে কোন? কমলা দাস। মোৰ কাষত কোন বহি আছিল? মোৰ মা। Doors open mouthed, her face as enlightened. তেওঁৰ মুখখন মেল খাই আছিল কাৰণ তেওঁ কি কৰি আছিল টোপনি গৈ আছিল, ঠিক আছে? আৰু কেনেকুৱা লাগিছিল যে তেওঁ ফিজিক্সটো বডিটো কেনেকুৱা লাগিছিল যে হেতা পৰি আছিল কলা চাই বৰণীয়া, ঠিক আছে? অফ এ ক্ৰপছ এণ্ড ৰিয়েলাইজ উইথ পেইন, এটা ডেড বডিৰ নিচিনা লাগিছিল। আৰু কি লাগিছিল পেইনবিলাক তেওঁ মুখত ৰিয়েলাইজ হৈছিল, ধৰিব পৰা গৈছিল যে ধৰি লোৱা জইণ্ট পেইনছ, মাছল পেইনছ আৰু বিভিন্ন বেমাৰ হৈ যায় বৃদ্ধ অৱস্থা পালে। তো সেই গোটেই দুখ তেওঁ কি হৈছিলে কষ্টবোৰ ফেচত ধৰিব পৰা গৈছিল। Put that thought away and look out at the young trees sprinting, the merry children spailing out of their homes. সেই থটটো সেই বেয়া লগা মোমেণ্টটো অঁতৰাই পেলাই মনৰ পৰা কি কৰিছিলোঁ মই বাহিৰলৈ চাইছিলোঁ খিৰিকীৰে আৰু কি দেখিলোঁ যে গছ গছনিবিলাক বহুত জোৰে জোৰে পাছলৈ দৌৰি আছে আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকে কি কৰিছে ঘৰৰ পৰা একদম খুচি খুচি খেলিবলৈ ওলাই আহিছে। তো এই দুয়োটা কি হয় অপজিট চিনেৰিঅ'। এটা হৈছে কমলা দাসৰ মাক যি নেকি বৃদ্ধ অৱস্থা ধৰি লোৱা অস্ত যোৱা বেলিৰ নিচিনা, আৰু আনফালে গছ গছনি যিবিলাক হৰা ভৰা ষ্ট্ৰং হৈ আছে আৰু সেই সৰু সৰু বাচ্চা যোনবিলাক উদিত সূৰ্য বুলি আমি ক'ব পাৰোঁ। তো দুয়োটা চিনেৰিঅ' কি হৈছে অপজিট চিনেৰিঅ'। এটাই আমাক মনত দুখ বা কষ্ট দিব পাৰে মৃত্যুৰ ভয়, আৰু আনটো ফালে আমি কি কৰিব পাৰোঁ এটা নতুন জীৱনৰ সুখ বা আনন্দ লাভ কৰিব পাৰোঁ। তাৰপাছত চোৱা But after the airport security check standing a few yards away, I look again at her young pale. যেতিয়া এয়াৰপৰ্ট পালোগৈ তাৰপাছত কি হ'ল চিকিউৰিটি চেক কৰিলে, চেক কৰাৰ পাছত মাক আৰু কমলা দাসৰ মাজত এটা ডিফাৰেঞ্চ আহি গ'ল, এটা দূৰত্ব আহি গ'ল। আৰু দূৰৰ পৰা কমলা দাসে মাকক আকৌ চাইছে, কি দেখা পাইছে যে এগেইন আকৌ সেই বৃদ্ধা
মানে তোমাৰ এটা পৰি যোৱা এনাৰ্জিলেছ এটা চেহেৰা এজ এ লেট উইণ্টাৰ্ছ মুন এণ্ড ফেল্ট ডেথউড যে শীতকালৰ জোনটোৰ নিচিনা এনেই তোমাৰ জোনটোৰ কি হয় ৰাতি ধুনীয়া এটা পোহৰ বিলায় বাট শীতকালত যেতিয়া কুঁৱলীয়ে ঢাকি ধৰি থাকে কি হয় সেই উজ্জ্বলতাটো ব্ৰাইটনেছটো ধুনীয়া লগাটো নাইকিয়া হৈ যায় তো কমলা দাসৰ মাকক তাৰ লগত তুলনা কৰিছে ফেমিলিয়াৰ এক মাই চাইল্ড হুজ ফেয়াৰ বাট অল আই ছেড ৱাজ চি ইউ চ' নাম্মা এটা কি আছিলে সৰুৰ পৰা ভয় আছিলে কি ভয় আছিলে যে সৰু বাচ্চাই কি কৰে মাকক হেৰুৱাটো বেছি ভয় কৰে তেওঁ স্কুলৰ পৰা আহি হ'লেও ফাৰ্ষ্ট মাকক বিচাৰিব খেলি ধূলি আহি হ'লেও ফাৰ্ষ্ট মাকক বিচাৰিব আৰু কমলা দাসেও সৰুৰ পৰা এটা ভয় খাই আছিল যে মই মাক হেৰুৱাম নেকি আৰু এতিয়া যিহেতু তেওঁ দূৰলৈ গৈছে মাকৰ পৰা এব্ৰড গৈছে আৰু মাকক ইয়াত অকল এৰি থৈ গৈছে বাট মাকৰ ফিজিকেল কণ্ডিশ্যনটোও ঠিক নহয় তেওঁ বৃদ্ধা হৈ গৈছে তো কমলা দাসে ভাবিছে যে মই মোৰ কামখিনি কৰি সম্পূৰ্ণ কৰি ঘূৰি আহি আকৌ মাক লগ পামহি নে নাপাম তথাপিতো কি কৰিছে যে এটা আশা লৈছে এটা হোপ পজিটিভ হোপ লৈছে যে কৈছে চি ইউ চ' নাম্মা তোমাক সোনকালে লগ পাম আম্মা আম্মা মানে মাককে কৈছে সোনকালে লগ পাম অল আই ডিড ৱাজ স্মাইল এণ্ড স্মাইল এণ্ড স্মাইল আৰু তেওঁ মাত্ৰ কি কৰিলে হাঁহিলে এটা স্মাইল মুখত লৈ পেলাই কি কৰিছে পজিটিভ এটা আশা লৈ পেলাই এব্ৰড গৈছে ঠিক আছে চ' এইটোৱে হ'ল তোমালোকৰ মাই মাদাৰ এট 66 ঠিক আছে হোপ তোমালোকে ভালকৈ বুজি পাইছা পইণ্টটো অ'কে চ' তেওঁ যিহেতু ৰিলেশ্যনশ্বিপ হিউমেন ৰিলেশ্যনশ্বিপৰ ওপৰত পইম লিখে তো তেওঁৰ এই যিটো পইম আছে মাদাৰ এণ্ড ডটাৰৰ ৰিলেশ্যনশ্বিপৰ ওপৰত সেই পইমটো আমি আজি ডিছকাছ কৰিলোঁ হোপ তোমালোকে ভাল পাইছা পইমটো ঠিক আছে আৰু বহুত ইজিও হয় আৰু নেক্সট আমি ডিছকাছ কৰিম অন্য এটা চেপ্টাৰ অ'কে আৰু যদি কিবা সুধিব লগা থাকে তেন কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিবা